দৰ্শক নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালেই আৰু তো ভিডিঅ' নবনোৱা বহুত দিন হ'ল, কাৰণ আমি ঘৰলৈ আহিলোঁ। ঘৰ মানে দিচাংমুখ অপলা আমাৰ ঘৰ শিৱসাগৰ। তো আমি জানুৱাৰী 22 তাৰিখে ঘৰলৈ আহি মেলি দেউতাৰ সকামো আছিলে, দেউতাৰ সকাম কৰিলোঁ আৰু তো বহুত ব্যস্ত আছিলোঁ, তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু আজি আমি যোৰহাটৰ ঘৰতো থাকিলোঁগৈ আৰু, কাৰণ আমাৰ গাঁৱতো ঘৰ আছে, তাৰপিছত যোৰহাটতো আছে। তো এতিয়া আমি যোৰহাটৰ পৰা মাজুলী গৈ আছোঁগৈ, মাজুলী ঘৰলৈ। তো ভিডিঅ'টো চাই থাকক। আজি হৈছে ফেব্ৰুৱাৰী 10 তাৰিখ। তো ফেব্ৰুৱাৰী 10 তাৰিখ ঘৰলৈ আহি পালোঁ আৰু সন্ধিয়াই হ'ল ঘৰলৈ আহোঁতে, কাৰণ আমি লাষ্ট ফেৰীত আহিছিলোঁ। তো ঘৰলৈ আহি বহুত ভাল লাগিছে, ভণ্টিহঁতক লগ পালোঁগৈ। তো ভিডিঅ'টোৱে আপোনালোকে চাই থাকক আৰু মাজুলীত এক বিশেষ আছে, আপোনালোকক দেখুৱাম। তো চাই থাকিব। কালি ৰাতি ভিডিঅ' নবনালোগৈ আৰু এতিয়া আমি বিশেষ আছে বুলি কৈছিলোঁ ন, কাৰণ আমাৰ মামাৰ ছোৱালীজনীৰ বিয়া। তো এতিয়া বিয়ালৈ গৈ আছোঁ আৰু আপোনালোকে চাই থাকক। ধেমালি কৰি গৈ আছোঁ আৰু ভণ্টি দুজনী, মই আৰু হাজবেণ্ড। তো আপোনালোকে চাই থাকক। বিয়া ঘৰলৈ আহি পালোঁ আৰু আমি আৰু দৰা ঘৰৰ মানুহো আহিলে আৰু দৰাও আহিলে আঙুঠি পিন্ধাবলৈ আৰু প্লাছ জোৰোণৰ এনেকৈ আহিছে আৰু জোৰোণৰ কাপোৰ দিবলৈ। তো দৰা বহি আছে ন, দেখিছে আপোনালোকে। তো কইনাও ওলাই আহিছে আৰু কইনাজনী আমাৰ মামাৰ ছোৱালী হয়। তো বিয়াৰ নিয়মবিলাক আপোনালোকে চাই থাকিব আৰু কইনাজনীক বহুত ধুনীয়া লাগিছে ন, আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে।
এতিয়া জোৰোণৰ নিয়ম আৰু এংগেজমেণ্টো হৈ গ'ল, আঙুঠি পিন্ধোৱা নিয়মো হৈ গ'ল। এতিয়া দৰাঘৰ গ'লগৈ আৰু তেতিয়া ভাত খাই মেলি এতিয়া ৰিলচ বনাই ল'লোঁ আৰু দুটামান। তো এতিয়া অলপ দেৰি বহি মেলি আমিও যামগৈ আৰু আমি গৈ আছোঁগৈ। আৰু ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে যদি প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।